কাৰণ জুবিনক শিলাদিত্যৰূপে কৈছে যে গান গোৱা মানুহে গান গাওক, ৰাজনীতি নকৰিব। এই মুহূৰ্তত জুবিন ফেন ক্লাবৰ সদস্য হিচাপে কি ক'বা? শিলাদিত্য দেৱক কোন হয় তেওঁ আচলতে অসমৰ মানুহে এতিয়ালৈকে ভালকে চিনিয়ে নাপায়। আৰু শিলাদিত্য বোলে যিটো ফটোৱাটো আছে তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ। জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য নকৰিব, জুবিন গাৰ্গক লৈ ধমকি নিদিব। কাৰণ কিয় জুবিন গাৰ্গৰ লগত আমি আছোঁ, গোটেই অসমীয়া আছে, আৰু জুবিন গাৰ্গে সদায় অসমৰ কাৰণে মাত মাতি আহিছে। তেওঁ যিটো কৈছে যে জুবিন গাৰ্গে গান গাওক, তেওঁ ৰাজনীতি কৰক, তেওঁ অসমৰ কাৰণে ভাল কথা চিন্তা কৰক, তেওঁ জুবিন গাৰ্গৰ পাছত কিয় লাগি আছে? কাৰণ বিধেয়কখন যেতিয়া ফালি পেলাব লাগে বুলি জুবিন গাৰ্গে ক'লে, তেতিয়া সকলো যে ৰাজনৈতিক ব্যক্তি উঠি পৰি লাগিছে জুবিন গাৰ্গৰ পিছত, সেইটো আমি কেতিয়াও চাই থাকিব নোৱাৰোঁ। আৰু কথা দিছোঁ, যদি শিলাদিত্য দেৱে আহি পেলাই আমাৰ মুখৰ আগত এইটো কথা কয়, তেতিয়াহ'লে শিলাদিত্য দেৱে তেওঁ নিজেও পাহৰি যাব যে শিলাদিত্য কোন হয় আচলতে, তেওঁৰ চেহেৰা কেনেকুৱা আছিলে। এইটো শিলাদিত্য দেৱে নিজৰ মগজত সোমাই ল'ব লাগে যে অসমীয়া ৰাইজ কেতিয়াও মনে নাথাকে, আৰু যি তেওঁলোকে এইটো গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে সেইটো আমি মানি নলওঁ। আৰু শিলাদিত্য দেৱক মই ধমকি দিছোঁ, আমি জুবিন ফেন ক্লাব গোটেই অসমীয়াই আজি ধমকি দিছোঁ যে আপুনি আপোনাৰ নিজৰ কাম কৰক, জুবিন গাৰ্গৰ লগত নালাগিব। যিদিনা মুখৰ আগত পাম আপোনাৰ চেহেৰা সলনি হৈ যাব। নিশ্চয়কৈ যথেষ্টখিনি ক্ষোভ আছে জুবিন ফেন ক্লাবৰ সদস্যসকলৰ, কাৰণ তীৰ্যক মন্তব্য কৰিছে অসমৰ সাৰ্থক জুবিন গাৰ্গক লৈ। এই মুহূৰ্তত বীৰলাচি থানাৰ মোৰ লগত সতীৰ্থ আছে, মই তেখেতৰ পৰা সুধিব বিচাৰিম। বিভিন্ন দল সংগঠনে ইতিমধ্যে শিলাদিত্য দেৱৰ এই মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া ৰাখিছে। কি ক'ব এই মুহূৰ্তত, কাৰণ জাতিৰ অস্তিত্বৰ সময়ত জুবিন গাৰ্গক লৈ শিলাদিত্য দেৱে এনেধৰণৰ মন্তব্য কৰিছে? নহয়, এটা বস্তু চাওক, জুবিন গাৰ্গে শিল্পীৰ লগতে জাতীয় জীৱনৰ যিটো দায়িত্ব থাকে, জাতিৰ প্ৰতি যিটো দায়বদ্ধতা আছে, এই দায়বদ্ধতা তেওঁ পালন কৰি গৈছে, আৰু যাৰ কাৰণে খিলঞ্জীয়া ৰাইজ আজি জুবিন গাৰ্গৰ তেওঁলোকৰ পক্ষত আছে। কিন্তু প্ৰথম কথা হ'ল, এই ক্ষেত্ৰত বিৰোধিতা কৰিবৰ কাৰণে কোনোবা বাংলাদেশী চৰকাৰে ইয়াত কোনো খিলঞ্জীয়াই কিন্তু তেওঁলোকৰ অধিকাৰ ইয়াত প্ৰদান কৰা নাই। এই চৰকাৰ অহাৰ পিছত এখন বিধেয়ক তেওঁলোকে আনিব বিচাৰিছে, য'ত কিছু বাংলাদেশী তেওঁলোকে মেৰুকৰণ কৰিছে মুছলমান আৰু হিন্দু হিচাপে। গতিকে এই বিধেয়কখন হোৱাৰ আগতে তেওঁলোকৰ অটপালি দেখিছে, প্ৰত্যেক জেগাই জেগাই খিলঞ্জীয়াক লাহে কি অস্তিত্বৰ সংকটত তেওঁলোকে ভোগাৰ এটা পৰিস্থিতি উদ্ভৱ কৰিছে। মই সেইকাৰণে সমস্ত অসমবাসী ৰাইজক খিলঞ্জীয়া জাতি হত্যাক আমি আহ্বান জনাই ইয়াৰ পৰা এনেকুৱা ধৰণৰ আমাৰ জাতীয় সংহতিত বিনষ্ট কৰা প্ৰত্যেকটো মন্তব্য দিয়া এই জাতিৰ দালালবিলাকক, বাংলাদেশী চৰ্দাৰবিলাকক ঐক্যবদ্ধ হৈ কাটি মাৰি পিনি ব্ৰহ্মপুত্ৰ পানীত উটুৱাই দিব লাগে। মই ৰাইজলৈ এইটো আহ্বান জনাইছোঁ। আচলতে শিলাদিত্য দেৱৰ মানসিক ভাৰসাম্য হেৰুৱাইছে। তেখেতলোকে সাম্প্ৰদায়িক আদৰ্শেৰে, হিন্দুত্ববাদৰ আদৰ্শেৰে ৰাজনীতি কৰি তেওঁলোক পৰিচালিত হৈছে। আৰু আজি দেখিছে যে এই বিধেয়কখনৰ বিৰুদ্ধে গোটেই অসম মানুহ একগোট হৈছে, সকলো দল সংগঠন একগোট হৈছে, আৰু তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ ক্ষেত্ৰত বাধা আহি পৰিছে, আৰু তেওঁলোকে পাগলামি কৰিছে। এইবিলাক তেওঁলোকৰ মগজৰ বিকৃতি ঘটিছে। আমি এটা কথা শিলাদিত্য দেৱক সকীয়াই দিব খুজিছোঁ যে জুবিন গাৰ্গ অসমৰ আৱেগ হয়, জুবিন গাৰ্গ অসমৰ আটাইতকৈ শক্তিশালী ব্যক্তিত্ব হয়, আৰু জুবিন গাৰ্গৰ ওপৰত যদি তেনেকুৱা মন্তব্য কৰে আমি সহ্য নকৰিম। এনে তেজ উঠলি আছে আৰু আমাৰ ধৈৰ্য পৰীক্ষা নকৰিব। দৰকাৰ হ'লে আমি ৰাজপথত বাগৰি দিম, দৰকাৰ হ'লে আমি আকৌ হেংদাং দাঙি ল'ম, কিন্তু জুবিন গাৰ্গৰ ওপৰত হোৱা এনে মন্তব্য আমি কোনো কাৰণতে আমি মানি ল'ব নোৱাৰিম। আৰু তেওঁ আৰু এটা আপত্তিজনক আৰু চৰম কথা কৈছে যে তেওঁ কৈছে যে লামডিঙত যিটো পৰিস্থিতি, আইনশৃংখলাজনিত যদি পৰিস্থিতি হয় তাৰ দায়িত্ব জুবিন গাৰ্গে ল'ব। তেওঁ কি ক'ব বিচাৰিছে যে যি মানুহে, যি শিল্পীয়ে চৰকাৰখনৰ বিৰুদ্ধে কথা ক'ব তেওঁলোকৰ কি স্বাধীনতা নিদিব, তেওঁলোকৰ গণতন্ত্ৰ অধিকাৰ কি খৰ্ব হ'ব? তেওঁ কি বুজাব বিচাৰিছে যে যোনে বিজেপিৰ বিৰুদ্ধে মাত মাতিব, যোনে এই চৰকাৰখনৰ বিৰুদ্ধে মাত মাতিব, যোনে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিব তেওঁলোকৰ স্বাধীনতা নাপাব, তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হ'ব। আমি শিলাদিত্য দেৱক আপোনাক সকীয়াই দিব বিচাৰিছোঁ যে জুবিন গাৰ্গক সুৰক্ষা দিবৰ বাবে আপোনাৰ নিচিনা দালালৰ প্ৰয়োজন নাই। আমি অসমীয়া মানুহে তেওঁক সুৰক্ষা দিবৰ বাবে যথেষ্ট।